Hello guys, welcome back to my YouTube channel. Guys, দুদিনমান আগতে জুবিনদাৰ দোকানত যেতিয়া চোৰ সোমাইছিলে তাৰ পিছত জুবিনদাৰ চোৰক কি পৰামৰ্শ দিলে শুনো আহকচোন। ভুল কৰিছ ভালকে কৰ। তিনটা পেচা কুকাৰ নিছে, দুটা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি বাৰু? এতিয়া মই টেংকিখন লগাওতে মোৰ 15,000 টকা গৈছে। সি নিজে 7,000 টকা লয়। সি নিছে 7,000 টকা বস্তু। বিনামৰ চোৰ আমাৰ চুৰ কৰিছে, ওপৰত টিং কাটি সোমাইছে, বহুত কষ্ট কৰিছে বেচাৰটোৱে। 3টামান চোৰ আছিলে, তলাতে ওলাই গৈছে। মোৰ কথাটো হ'ল মানে কি চুৰকেইটা যেতিয়া ধৰা পৰিব মই তাহাঁতক এটা কাৰণে পিটিম, চুৰ কৰিছ ভালকে কৰ। তিনটা পেচা কুকাৰ নিছে, দুটা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি বাৰু? যদি চুৰ কৰা ভালকে কৰ, যদি চুৰ হয় ভাল চুৰ হয়। নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দি দিলো। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ বাৰু? ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন। কথাটো সেইটো, গতিকে চুৰ কৰিলে ভালকে কৰিব লাগে। পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথাত। এতিয়া মোৰ টেংকিখন লগাওতে মোৰ 15,000 টকা গৈছে। সি নিজে 7,000 টকা লয়। সি নিছে 7,000 টকা বস্তু। গতিকে ইমান বতলা চুৰ হব নালাগে, চুৰ হলে ভাল চুৰ হব। कौन है ये लोग? कहां से आते हैं? So guys, যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।